নমস্কাৰ বন্ধু বান্ধৱীসকল, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালেই বাৰু। আজি দেখাবলৈ লৈছোঁ মোৰ কিছুমান ফেব্ৰিক কালেকশ্যন। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। গতিকে আহক মই দেখাবলৈ লৈছোঁ। এইখন হৈছে এখন বোৱা মেখেলা। ইয়াতে মই ফেব্ৰিক কৰিছোঁ। ইয়াতে মই এনেকুৱাকৈ কালাৰ কৰি দিছোঁ, ফেব্ৰিক কালাৰ। কেনেকুৱা লাগিছে আপোনালোকৰ ডিজাইনটো? চিম্পল ডিজাইন, বহুত ধুনীয়া এটা লুক আহে পিন্ধিলে। এইখন গোটেইখন দেখাই দিছোঁ। এইখন গোটেইখনতে মই এটা এটা কৰি দি দিছোঁ। যদি ভাল লাগিছে স্ক্ৰীনশ্বট মাৰি ল'ব। এইখন চিম্পল হয়, কৰিও ভাল লাগে ৱৰ্কটো, গতিকে আপোনালোকেও কৰিব পাৰিব। এইটো মই এটা এটাকৈ দি দিছোঁ। আৰু মোৰ নেক্সট মেখেলাখন হৈছে এইখন গল্ডেন কালাৰত কৰিছিলোঁ। ইয়াতে সেই ছেম ৱৰ্কে কৰিছোঁ। ইয়াতো দেখিবলৈ ভালে লাগিছে। ছেম কৰিছোঁ ডিজাইনটো, কালাৰটো বেলেগ বেলেগ দিছোঁ। গতিকে আপোনালোকে ট্ৰাই কৰি চাব পাৰে, বহুত ধুনীয়া লুক আহে। আৰু নেক্সট কৰিছিলোঁ মই এযোৰ মেখেলা চাদৰ। এইযোৰ হৈছে এইখন চাদৰখন মই ময়ূৰ দি দিছোঁ। এইখন হৈছে চাদৰখন। ইয়াতে মই গোটেই পট্টি কৰি দিয়া নাই, ইয়াতে এটা এটা ময়ূৰ দি দিছোঁ। আৰু আঁচলটোতো মই এনেকৈ দি দিছোঁ। এইখন পিন্ধিলে বহুত ধুনীয়া লাগে, মই পিন্ধিছোঁ। এইখন যদি ভাল লাগিছে আপোনালোকেও কৰিব পাৰিব এনেকৈ উকা কাপোৰ কিনি। যদি আপোনালোকেও উকা কাপোৰ কিনি এনেদৰে কৰিব বিচাৰিছে তেনেহ'লে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব। বহুত ভাল লাগে পিন্ধিলে, ধুনীয়া এটা লুক আহে আৰু চিম্পল হয়, কৰিবলৈও ভাল লাগে। গতিকে এইখন চাদৰখন। আৰু এইখন হৈছে মেখেলাখন। মই এনেকৈ দুটা কৰি দি দিছোঁ, দুটা কৰি দি দিছোঁ। এইখন আৰু মোৰ নেক্সট মেখেলা চাদৰযোৰ হৈছে এইযোৰ চিম্পলকৈ কৰিছোঁ। ইয়াতে এটা জাপি দিছোঁ, জাপি ডিজাইনত কৰিছিলোঁ। ইয়াতেও পতিটোত এনেকৈ মই জাপি দি দিছোঁ, এটা এটাকৈ চিম্পলকৈ কৰিছোঁ, পাতলকৈ কৰিছোঁ। চিম্পল হয় কিন্তু ভাল লাগে। যদি আপোনালোকৰ ভাল লাগিছে এইটো স্ক্ৰীনশ্বট এনেকৈ মাৰি ল'ব। এইখন চিম্পল। ইয়াতো মেখেলাখনত মই এনেকৈ দি দিছোঁ। সেইখন গতিকে আপোনালোকক ট্ৰাই কৰি চাব। এইযোৰ মেখেলা চাদৰ হৈছে এইযোৰ অকণমান হেভি। এইযোৰত মই এনেকুৱাকৈ কৰিছোঁ। এইখন দেখিছেনে? এনেকুৱাকৈ কৰিছোঁ আৰু গোটেই পটি কৰি মই এনেকৈ দি দিছোঁ। গোটেই পটিটোত মই এনেকৈ দি দিছোঁ, এনেকুৱাকৈ দেখিছেনে? এইটো এটা মেহেন্দিৰ ডিজাইন হয়। মই মেহেন্দি কিতাপ এখনৰ পৰা লৈছোঁ এই ডিজাইনটো। ভাবিলোঁ এই ডিজাইনটো কৰি দিওঁ কাপোৰযোৰত, সেয়ে মই এনেকৈ কৰি দিলোঁ আৰু দেখিবলৈ ভাল লাগিছে। যদি আপোনালোকৰো ভাল লাগিছে এনেকৈ কৰি ল'ব। আৰু মই মাজে মাজে এইটো দি দিছোঁ, এইটো দি দিছোঁ মই মাজে মাজে। আৰু ছাইডত মই এনেকৈ দি দিছোঁ। আৰু আঁচলটো এইটো। কাপোৰযোৰ অকণমান হেভি হয় আৰু কৰিবলৈও দিগদাৰ, কিন্তু পিন্ধিলে বহুত ধুনীয়া লাগে। যদি আপোনালোকৰ ডিজাইনটো ভাল লাগিছে তেনেহ'লে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব। এইটো আৰু ইয়াৰে মেখেলাখন কৰি আছোঁ কিন্তু হোৱা নাই। যদি আপোনালোকৰ ভাল লাগিছে কৰি চাবচোন। এইযোৰ ছেম ডিজাইনত কৰিছিলোঁ কিন্তু কালাৰটো বেলেগ বেলেগ দিছোঁ। এইযোৰ তাত মই বেগুনীয়া দিছিলোঁ আৰু এইযোৰত মই
এইযোৰত মইতো সাৰ্ফ কালাৰটো দিছোঁ, দুযোৰ কৰিছোঁ। এযোৰত বেগুনীয়া দিছোঁ আৰু এযোৰত সাৰ্ফ কালাৰ কৰি দিছোঁ। যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকেও কৰি চাব পাৰিব এইযোৰ। তেনেহ'লে বন্ধুসকল, যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি যাব। তেনেহ'লে আজিলৈ আহিছোঁ তেন্তে, ধন্যবাদ।